ঐ জান কি পিন্ধি আছা হাতত দেখুৱাচোন এয়া ছোৱালী যে এয়া আৰু চাওঁ 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 বা কি পিন্ধিছা মই নিপিন্ধো মোৰ আছে চোৱাচোন ইমানবোৰ ক'ত পিন্ধিম আৰু ইমান নিপিন্ধো দিয়া ভাল নালাগে বেছি মোৰ এই নালাগে অঁ এই নালাগে মোক ভাল নালাগে ইমান খুলি দিয়া হা এই নালাগে ইমান নুসুমাইচোন তোমাক ফূৰ্তি লাগি গৈছে লোৱা থৈ দিয়ে টেমাটো থৈ আহা গজৰ ভিতৰত এইবোৰ চব পৰি আছে এটা এটাকে চব পৰি আছে মোক খোলা 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 খুলি দিয়ে মা এইযোৰ যে মানে এপ্ৰপ্ৰিয়েট চুমকি হয় এইযোৰ মই বহুত ভাল পাওঁ এইযোৰ পিন্ধিবা নেকি তুমি তোমাৰ এতিয়ালৈকে কাণ দিয়া নাই এবাৰ কাণ ফুটাম আৰু যাম ৰ'বা সোনকালে গৈ কাণখন ফুটাই আনিব লাগিব ন মা আৰু কলৈ গ'ল কি কলৈ গ'ল হা আৰু কি কলৈ গ'ল তুমিহে পেলাইছা ক'ৰবাত কিবা ই চব পেলাইছা আৰু বুটলা বুটলি থোৱা বুটলা তুমি মানে কাম উলিয়াই থাকা আৰু ন হা ক'ত আছে হা শান্তি নাই ভাল কৰিবৰ কাৰণে ভগৱানক কৈ আছা হা কাক ভাল কৰিবৰ কাৰণে কৈ আছানো প্ৰভু হা আইতাক প্ৰভু কৈছা ইয়াৰ পিছত আকৌ ভিতৰলৈ আহিল তাই মানে শান্তি নাই এতিয়া চাওকচোন কি কৰি আছে সেই ৱালবিলাক কালাৰ কৰি আছে তাই মানে গোটেই ৱালবিলাকত মোৰ এডাল আই পেঞ্চিল আছিলে ব্লু কালাৰ চ' সেইডালে গোটেই ৱালখন কালাৰ কৰিলে আৰু এতিয়া কালাৰবোৰ দেখিব বেয়া লাগিছে তাৰ কাৰণে তাই নিজে মিস্ত্ৰী মানে কালাৰ মিস্ত্ৰী কাম কৰি আছে বোলে